যে 1951 চনৰ আগত অহা মানুহখিনি ইণ্ডিজেনাছ আছাম আজি কৈছে বসুন্ধৰাত আমি মাটি পোৱা নাই এইটোতো নহয় 51 চনৰ আগত অহা মুছলিম মানুহক আমি নিজে কেবিনেটত মাটি দি আছো কালি মই কৈছো কালি আপোনালোকে এটা কুৱেশ্যন আনক যে বসুন্ধৰাত ফেব্ৰুৱাৰীত ৰিপ্লাই পাই যাব যে বসুন্ধৰাত মুছলিম মানুহক কিমানে মাটি পাইছে আপোনালোকে আনক কিন্তু আমি কৈছো যে তিনিটা প্ৰজন্ম 1951 আগত অহা মানুহক আমি মাটিৰ পট্টা দিম আপোনালোকে লিষ্ট আনি আমাক দিয়ক যে মুখ্যমন্ত্ৰী মহোদয় এইখিনি মানুহ 1951 আগত আহিছে আপুনি তেওঁলোকৰ পট্টাৰ কেছ পঠাই দিয়ক আমাৰ আপত্তি নাই কিন্তু ষষ্ঠ অনুসূচী কংগ্ৰেছে তাত সমৰ্থন কৰিছে ক্লজ 6 কমিটিখন ৰূপায়ণ হ'ব লাগে বুলি কংগ্ৰেছে বেছি কৈ আছিল আৰু ক্লজ 6 কমিটিয়ে কৈছে যে 51ৰ পিছৰ মানুহক মাটিৰ পট্টা দিব নালাগে আজি ইমান দিনে কংগ্ৰেছে এই হাউচত এটাই কথা কৈ আছিল ক্লজ 6 তেতিয়া মই মনত ভাবি আছো এওঁলোকে ক্লজ 6ৰ কথা কিয় কয় কাৰণ সময়সীমাটো 71 ঠিক কৰি থোৱা হৈছিল আমাক মনত পেলাই থাকে যে ক্লজ 6 এতিয়া ক্লজ 6ৰ কিতাপখন খুলি লল তাত 51 চন লিখা আছে কিন্তু ক্লজ 6ৰ কথা বিজেপিয়ে ইয়াত পোৱা নাছিল যোৱা 3-4 বছৰ ক্লজ 6ৰ ওপৰত বক্তব্য অকল কংগ্ৰেছ দলে ৰাখি আছে তাতে কি লিখা আছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰিব ভিজিআৰ পিজিআৰত এক মই চেছ কৰি দিম চব হ'ব ভিজিআৰ পিজিআৰত থাকিব নোৱাৰিব ফৰেষ্টত থাকিব নোৱাৰিব এইবিলাকতো ক্লজ 6ৰ কিতাপখনত লিখা আছে কেতিয়াবা মই দুই এজন যি কংগ্ৰেছৰ এমএলএ মোৰ লগত ভাল ব্যক্তিগত ভাল পলিটিকেল নহয় কেতিয়াবা মই লগ পালে কওঁ যে তই ক্লজ 6ৰ কথাটো কিয় কৈ থাক আমাক বিপদত পেলাব ক'ব নালাগে কাৰণ আমাৰটোতো ভয় নাই আমি কৰি দিম যেতিয়া কৰিব লাগে